স্কুলখন চাম বুলি ভালে কৰিছে দিয়ক আহক ছাৰ চলি আছে নহয় ঠিক আছে আৰু ছাৰ কোনোমতে আপোনালোকৰ আশীৰ্বাদত চলি আছে আহক ঠিক আছে আজি তাৰমানে ছাৰ বৰ গৰম পৰছি নহয় সেইকাৰণে বাহিৰতে অলপ বহিবৰ ব্যৱস্থা চলি উঠছোন ছাৰ আছি নমস্কাৰ দি নমস্কাৰ আমাৰ এছাই ছাৰ চিনি পাইছা না এতিয়া শুনচোন শুন তন্ধক ছাৰে কেইটামান প্ৰশ্ন সুধব তন্ধে কিন্তু থোৱা দে উত্তৰ দিবি দেই সোধক বাৰু তুমি কোৱাচোন হৰধনু কোনে ভাঙিছিল ছাৰ মই দেখা পোৱা নাছিলো কোনে ভাঙিছিল তুমি কোৱা মই নাছিলো কালি স্কুলৰ পৰা আহিছিলো তুমি কোৱা হৰধনু কোনে ভাঙিছিল ছাৰ মই একমাহ স্কুলত অহা নাই মামা ঠিক গৈছিলো হেৰি ছাৰ এইবোৰ আপোনাৰ কি ছাত্ৰ ছাত্ৰীহে হৰধনু কোনে ভাঙিছিল সেইটোকে নাজানে হেৰি আপুনি বাৰু সিহঁতক হৰধনু কোনে ভাঙিছিল সেইটোকে কোৱা নাছিল না আজিলৈকে ছাৰ মানে মই কেইদিনমান ছুটিত আছিলো ছাৰ তাকেতো ছাৰ কোনিবা ভাঙিলা চলিয়াক নকাইকে কোনি ভাঙিছে হেৰি আপুনি কি শিক্ষক হে আপুনি বাৰু এই স্কুলখনত কিমান দিনৰ পৰা কাম কৰিছে এই সাধাৰণ কথাটোকে নাজানে মই আপোনাৰ ওপৰত একশ্যন ল'ম মই অতি সোনকালে আপোনাক বৰখাস্ত কৰিম শিক্ষক হ'বলৈ আহিছে বদমাছ তুন্দে হৰধনু ভাঙি মোৰ আজি চাকৰি হেতলি হৈ শুন তন্ধক মই সাৱধান কৰি দিছো আৰু যদি ভৱিষ্যতে কোনোবাই কিবা ভাঙা তন্ধক মই কি কৰিম চাবিচোন এতিয়া এতিয়া তন্ধক মই কেইটামান শব্দ আছে তন্ধে কিন্তু যাকে সুধো সদে উত্তৰ দিবি পাবি না নৰা চেবিনা কেনেদৰে তই প্ৰথমে কচোন ষ্টেণ্ড আপ মানে কি ছাৰ ষ্টেণ্ড আপ মানে বহা চিন্ময় তোৰ মতে কি ছাৰ ষ্টেণ্ড আপ মানে উঠা ছাৰ কাটটো হৈছে ছাৰ কাৰটো মানে দুটা কলি নহয় মুস্কিলে হ'ল চেবিনা তোক কোনে পঢ়িছিল নো ছাৰ মোক টিউচন ছাৰে পঢ়িছিল টিউচনৰ মাষ্টাৰ কি পাছ বিএ পাছ তেনেহ'লে তোৰতো পেলাই দিবা নোৱাৰি ৰ চিন্ময় তোক কোনে পঢ়িছিল মোক মামা পঢ়ে মিমেৰে কি পাছ ডাবল এম এ পাছ ডাবল এম এ তেনেহ'লে তোৰতো ফেলবা নোৱাৰি দুটাই শুদ্ধ দে ছাৰ দুটা কেনেকে হ'ব পাৰে ধৰি লওঁ এনে উঠাও হ'ল বহাও হ'ল ছাৰ মই ঘৰত যাম ছাৰ ঘৰত কিয় যাবা নৰা ছাৰ এন্দৰ বোলে আজি বায়েক ভিনে খাব সেইকাৰণে যাবা খুজিছি হয় তেনেহ'লে আজি খানা ভালে হ'ব নেকি হয় ছাৰ আজি আমাৰ ঘৰত পায়স ৰান্ধিব হয় নেকি তেনেহ'লে যা পাৰা যদি মোকলৈকে আগগাঠি পায়স লৈ আহিবি যা হ'ব ছাৰ তই ক'ত যা বহ বুলিছো বহ নৱনীতা তই কচোন জ্বৰ ভাতা খাক বোলে ছাৰ ওপৰৰ পাৰাই পৰিল পানী পৰি হ'ল গাটাও গাটা মস্ত গাটা তাকে বোলে যোৱাৰ ভাত সুন্দৰ উত্তৰ দিছে বহ তই কচোন সমাবাই কাক বোলে ছাৰ কাণৰ কান্ধত কৰা যায় তাকে বোলে সমবায় হৈছে দে বহ ডিম্পী ছাৰ তই কচোন পোন প্ৰথমে সুৰংগ কোনে খান্দিছিল ছাৰ পোন প্ৰথমে কেঁচি আৰু কুন্তীয়ে সুৰংগ খান্দিছিল সুন্দৰ জানা দেখোন তই বহ গুণীন্দ্ৰ উঠছোন তই নৱনীতাৰ হাতত 7টা মাৰ্বল আছে তাৰে তই দ্বিতীয় চোৰ কৰলি নৱনীতাৰ হাতত এতিয়া কেইটা মাৰ্বল থাকব ছাৰ মই চুৰ নকৰো আহা ধৰি ল তই চোৰ কৰছা ছাৰ মই চুৰ কৰা নাই ধৰি ল বাহিৰছো ধৰি ল তই চোৰ কৰছা
স্যার মই চুৰ কৰা নাই আশা ধৰিবে এৰিছো আই স্যার মই চুৰ কৰা নাই হা ধৰি ল'ব এৰিছো আই স্যার মই চুৰ কৰা নাই হ'ব দে চাব হ'ব দে বহ স্যার আইছি আনছা দি আগতে চয়ৰাটো মোক দি যা সঞ্জীৱ মস্ত খাইছে মায়ের আনছিল না ও স্যার আনছে আগলা চয়ৰাটো ভর্তি করে আনবে পা স্যার আনাতে ভর্তি করিয়ে আনছিলো কিন্তু বাতত মুঠ পে ধরতে ছাগালতে খালা হা সাগৰ হবা মোক খুৱালি তুই আজি মই চয়ৰা ভাগিম না দিবা কর না স্যার এত না ভাঙবো লাগালে মোকে না মারো এত ভাঙলে যে আমার মারাতি মুঠ পকি হত হা কি গলি ও মায়া মুঠা চয়ৰা তই মোক পায়া গলি সাগবা Oh, Kishiri. আমাৰ থিয়েটাৰৰ এডভাৰটাইজমেণ্টৰ পেপাৰ দিলে দিলো দাদা ভালকৈ দিছো এতিয়া আমাৰ এই থিয়েটাৰটো নাম চাম ঠিক হলে গতিকে হিৰো হিৰইন দুটা বিচৰি পেলাই ভালকৈ ফিক্স কৰি পেলাই এতিয়া ডাঙৰ পোষ্টাৰ কেইখনমান বনাই পেলাই আমি চহৰ অঞ্চলত মাত দিব লাগিব দাদা দাদা আপনার বিশ্রী লড়া এটা আছে এই পঠাই দি ইয়ালৈকে নমস্কাৰ দাদা নমস্কাৰ বহা দাদা আপোনালোকে বোলে নতুনকৈ এখন থিয়েটাৰ খুলিছে যোৱাকালি পেপাৰত বিজ্ঞাপনটো পাইহে আহিলো হয় পিছে তুমি অভিনয় কৰা নেকি হয় মই অভিনয় কৰোঁ আপোনালোকৰ থিয়েটাৰত অভিনেত্ৰী লাগে বুলিহে মই আহিছিলো আগতে কিবা এই থিয়েটাৰত আছিলে নেকি নাই দাদা এয়া মোৰ প্ৰথম অন্য কিবা এক্সপিৰিয়েঞ্চ আছে নেকি আছে দাদা মই আগতে কেইবাবাৰো একাংকিকা নাটক আৰু পূৰ্ণাংগ নাটকত অভিনয় কৰিছো আৰু অসম ভিত্তিক কেইবাবাৰো শ্ৰেষ্ঠ অভিনেতাও হৈছো সেইবিলাক বাদ দিয়া হে এই তোমাৰ কিবা চিডি ডিছ কৰা কিবা হেৰি আছে নেকি এতিয়ালৈকে মই চিডিত অভিনয় কৰা নাই চিডিয়ে কৰা নাই যদি তোমাক থিয়েটাৰত কি হিচাপে ৰাখো দাদা যদিও মই চিডিত অভিনয় কৰা নাই MSR গ্ৰুপত বহুত অভিনয় কৰিছো সেইগিলা নালাগে হা আজিকালি অভিনয় তুমি কি কৰিছ সেইগিলা দৰ্শকে নাচই কিন্তু ঘটনা হ'ল কি অলপ গ্লেমাৰ লাগে তথাপিও এইবাৰ আপোনালোকৰ থিয়েটাৰত থাকিব নোৱাৰিম নেকি দাদা ৰাখি দে এনেওতো মোক চাইড ৰোল মানুহ লাগবই নহয় আচ্ছা থাকিব পাৰবা ঘটনা হ'ল আমাৰতো অভিনেত্ৰী লাগেই কিন্তু দৰমহা 20,000 টকাকৈহে দিয়া হ'ব 20,000 টকা 20,000 টকাকৈ মাহে মাহে নহয় বছৰো 20,000 টকা বছৰত 20,000 টকা বছৰত দিলে দিনে 100 টকাকো নপৰে দেখোন তোমাক 20,000 হয় 40,000 দিলো হয় কিন্তু আজিলৈকে তুমি এটা চিডি এলবামো কৰিব পৰা নাই তোমাক কেইজনে চাবা বুৱা তথাপিতো দাদা এইখিনি দৰমহাত মোৰ অলপ দিগদাৰী হয় দেখোন এইবাৰ থাকি যোৱাচোন আবাৰ বাঢ়াই দিম নহয় তেনেহলে দাদা কেতিয়ালৈ এগ্ৰিমেণ্ট কৰিবলৈ আহিম তত আহিবা এতিয়া যোৱা ঠিক আছে দেখছি ইটা গেলি সি এখন চিডিয়ে কৰা নাই আৰু তাৰ বোলে 20,000 টকাৰ টানে হয় দাদা আপনার বিশ্রী আরো একটা লড়া আছে এই ভিতৰত আহিবা দে বহক ফিল্মৰ হিৰো লাগছে আচ্ছা আপোনাক কৰবাত দেখা যেন লাগছি হে নিশ্চয় আপুনি মোক দেখিব পাৰে মই মানে ফিল্ম ভিচিডি ফিল্ম এইবিলাক কৰি থাকোতো বাইদেউ মই বেছি দেৰি নকৰোঁ মই মানে এটা শ্বুটিং এটা আছে শ্বুটিং কথাহ'লে আপোনালোকে বোলে এখন থিয়েটাৰ খুলিব বিচাৰিছে নতুন থিয়েটাৰ হয় হীৰক জ্যোতি থিয়েটাৰ আপোনালোকে হিৰো কাক ল'লে এতিয়া গেলি কাকো লোৱা নাই কিন্তু আপুনি ফ্ৰী আছে নেকি এয়া দুই এটা অফাৰ আহি আছে মোলৈ কিন্তু মই একচেপ্ট কৰা নাই আপোনালোক যিহেতু নতুন থিয়েটাৰ বিচাৰিলে এটা বছৰ মই থাকি দিব পাৰোঁ আপোনাকতো ৰাখিব পাৰিলে ভালেই আছিল যিহেতু আপুনি চিটিৰ গ্লেমাৰ এতিয়া ঘটনা হ'ল আপোনাক ৰেমুনেশ্যনটো বা কিমান দিব লাগিব মোক ইয়াৰলি 20 লাখ টকা দিলে পাৰিম হ'ব দা এই কিবা এটা কম বেছ কৰি থাকিব লাগিব দা ঠিক আছে তেনে মই এতিয়া উঠো মানে এটা শ্বুটিং এটা আছে
আৰু আপোনালোকে কিবা এটা ডিচিশ্যন লৈ ল'ব আৰু কি ডিচিশ্যন লয় সেইটো মোক জনাব এইটো মোৰ ভিজিটিং কাৰ্ড ইয়াত মোৰ কণ্টেক্ট নাম্বাৰ আছে আচ্ছা হ'ব হ'ব আৰু বাইদেউ আৰু এটা কথা মোৰ যেতিয়া আপোনাৰ এগ্ৰিমেণ্ট হ'ব এডভান্স হিচাপে কিন্তু মোক 7 লাখ টকা লাগিব 7 লাখ মানে মই ভাবিছোঁ থিয়েটাৰ যোৱাৰ আগমুহূৰ্তত এখন গাড়ী লৈ ল'ম মানে অহা যোৱাত কমিউনিকেশ্যনটো অকণমান সুবিধা হয়তো 7 লাখ টকা এডভান্স দিয়াটো দেখোন টান হ'ব কিবা এটা কৰিবই লাগিব দেচোন হৌ বুলি কৈ দিয়া হৌ বুলি কৈ দিয়া হ'ব হ'ব আমি দুজনে আলোচনা কৰি আপোনাক ফোন কৰি জনাই দিম অ'কে ঠিক আছে তেন্তে মই এতিয়া যাওঁ আপুনি মোক কণ্টেক্ট কৰিব ঠিক আছে বাই এটা কথা হ'ল বলতিয়া কিনো এগ্ৰিমেণ্টৰ দিনাখন হিৰোক দিব লাগিল 7 লাখ আৰু হিৰোইনক দিব লাগিল 5 লাখ অন্যান্য ছেটিংছ লাইট তাৰপিছত ডেন্স হাবি যাবি ইত্যাদিত 1 লাখ টোটেল 13 লাখ এই মোৰ হাতততো ইমান টকা নাই মাত্ৰ 5 লাখ টকাহে আছে দাদা ইমাননো কি চিন্তা কৰি আছে আপোনাৰ হাতত এতিয়া 5 লাখ টকা আছে আৰু আমাক 8 লাখ টকাহে লাগে এই যদি আমি এগ্ৰিমেণ্টৰ আগমুহূৰ্তত কমো 20টা পেণ্ডেলৰ পৰা যদি আমি 50,000 টকাকৈ যদি এডভান্স ল'ব পাৰো তেনেহ'লে সেনেকৈতো আমাক 10 লাখ টকা আহি আছে কথাটো মই ভাবি যোৱা নাছিলো তেনেহ'লে চিষ্টেমটো এতিয়াহে বুজি পালা Oh, Kishiri. হৰিকান্ত অ হৰিকান্ত হৰিকান্ত অ হৰিকান্ত 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 অ হৰিকান্ত হৰিকান্ত বাইদেউ দেখোন আহক আহক বহকচোন মই বহিবলৈ অহা নাই হৰি কলৈ গ'ল এমাত্ৰ বজাৰলৈ ওলাই গ'ল আজি এসপ্তাহ হ'ল তেওঁ আমাৰ কেৰাহীটো আনি ঘৰত সোমোৱাই থৈছে আমি ভাত আঞ্জা ৰান্ধিব পৰা নাই 30 দিনেই দিয়াৰ কথা আছিল আজিলৈকে খবৰেই নাই কেৰাহীটো আছে ৰ'বক মই আনিছো বাইদেউ এই দুটা লগত আৰু সৰু কেৰাহীটো কিয় দিলা ডাঙৰ কেৰাহীটোহে আমাৰ আছিল মানে আপোনালোকৰ পৰা অনাৰ পিছদিনা এই কেৰাহীটো এটা পোৱালি দিছিল সেইবাবে দিওঁতে পলম হ'ল বেয়া নাপাব নাই নাই বেয়া কিয় পাম বেয়া পোৱা কথা ক'লে সেই দুখ লাগে বুজিছা ৰাখা আৰু এসপ্তাহ ৰাখা মই কেৰাহীটো নিবলৈ অহা নাই নহয় নালাগে দিয়ক বাইদেউ আপোনালোকৰ চাগে বহুত অসুবিধা হৈছে নাই একো অসুবিধা হোৱা নাই ডাঙৰটো আৰু কেইদিনমান ৰাখা মই আজি সৰু কেৰাহীটোৱে নিম দিয়া মই আহো দিয়া